নমস্কাৰ 18 ফেব্ৰুৱাৰী 1983 ৰাতিপুৱা প্ৰায় 7 বজাৰ পৰা প্ৰায় 2 বজাৰ ভিতৰত এটা ভিৰে প্ৰায় 1800 জন মানুহক হত্যা কৰিছে। ইয়া আছিল সমগ্ৰ দেশ কঁপোৱা নেলি হত্যাকাণ্ড। কিন্তু কিয় অসমৰ দৰে এখন শান্তিপ্ৰিয় ৰাজ্যত নেলিৰ দৰে এটা নোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰা হৈছিল? কোন আছিল এই হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড? আৰু কিয় ইন্দিৰা গান্ধীৰ পৰা অটল বিহাৰী বাজপেয়ীলৈকে সকলোৰে ওপৰত এই হত্যাকাণ্ডৰ আঙুলি উঠে? আজিৰ এই ভিডিঅ'টোত এই সকলোবোৰ আলোচনা কৰিম। নেলিৰ হত্যাকাণ্ডৰ বিষয়ে জানিবলৈ হ'লে আমি অলপ ইতিহাসৰ পিছলৈ যাব লাগিব। যেতিয়া আমাৰ দেশ ব্ৰিটিছৰ অধীনত আছিল, তেতিয়া বিহাৰ, পশ্চিমবংগ এনেকুৱা বাহিৰা ৰাজ্যৰ পৰা চাহ খেতি কৰিবলৈ বা অন্য কৃষিকৰ্মৰ বাবে বনোৱা অনা হৈছিল। 1901 চনৰ পৰা 1951 চনৰ ভিতৰত অসমত বহিৰাগতৰ সংখ্যা প্ৰায় 138% বৃদ্ধি পাইছিল, যি সমগ্ৰ দেশৰ ভিতৰত সকলোতকৈ বেছি আছিল। আৰু ইয়াৰ বাবে অসমৰ লোকেল মানুহখিনিৰ মনত এইটো ভয় সোমাইছিল যে এটা সময়ত কি আমি নিজেই সংখ্যালঘু হৈ যাম নেকি? অসমৰ মানুহে নিজৰ আইডেণ্টিটি, জাতি, মাটি, ভেটি, চাকৰি সকলো হেৰুৱাব বুলি সন্দেহ কৰিছিল। ইয়াৰ পিছত যেতিয়া 1971 চনত বাংলাদেশ আৰু পাকিস্তানৰ বিভাজন হৈছিল, সেই সময়ত গৃহযুদ্ধৰ কবলত পৰি বহুতো বাংলাদেশী মানুহ শৰণাৰ্থী হিচাপে ভাৰতলৈ সোমাই আহিছিল, এণ্ড স্পেচিয়েলি ইন আছাম এণ্ড ৱেষ্ট বেংগল। চৰকাৰী ডাটা অনুসৰি সেই সময়ত প্ৰায় 10 মিলিয়ন লোক ভাৰতলৈ আহিছিল। অসমৰ দল সংগঠন সকলোৱে এই ইলিগেল ইমিগ্ৰেণ্টৰ বিৰুদ্ধে মাত মাতিছিল। 1979 চনৰ এটা ঘটনাই এই জ্বলাজুইত ঘিউ ঢালিছিল। 1979 চনতে মংগলদৈ লোকসভা সমষ্টিৰ হীৰালাল পাটোৱাৰী নামৰ এজন সাংসদ আছিল, তেওঁৰ মৃত্যু হৈছিল। ইলেকশ্যন কমিশ্যনে উপনিৰ্বাচন পাতিবলৈ ঘোষণা কৰিছিল আৰু সেই সময়তে ভোটাৰ লিষ্ট ৰিভাইজ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভণি হৈছিল। আৰু ভোটাৰ লিষ্টত প্ৰায় 45,000 সন্দেহযুক্ত অবৈধ নাগৰিকক চামিল কৰা হৈছে বুলি দল সংগঠন সকলোৱে প্ৰতিবাদ কৰা আৰম্ভণি কৰিছিল। আৰু এই আন্দোলনৰ মেইন গুৰি ধৰোঁতা আছিলে অল আছাম ষ্টুডেণ্টছ ইউনিয়ন, সংক্ষেপে আছু। আৰু এই আন্দোলনৰ মূল লক্ষ্য আছিল 1951 চনৰ পিছত অহা সকলো বিদেশীক ঘূৰাই পঠাব লাগে। আৰু ইয়াৰ উপৰিও 16টা বেলেগ বেলেগ দাবীও আছিল। আৰু ইয়াৰ পিছত 1980 চনৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছিল। 1979 চনৰ 27 আগষ্টত এটা অল পাৰ্টি মিটিং হৈছিল আৰু সেই মিটিঙত সিদ্ধান্ত লোৱা হৈছিল যে যেতিয়ালৈকে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰা নহয়, ভোটাৰ লিষ্টৰ নাম কাটা নহয়, তেতিয়ালৈকে অসমত ইলেকশ্যন হ'ব নোৱাৰে। আৰু ইয়াৰ পৰাই অসম আন্দোলনৰ মেইন সূত্ৰপাত হৈছিল। আৰু ইয়াৰ পিছত আন্দোলনকাৰী আৰু চৰকাৰৰ মাজত প্ৰায় 23 বাৰ আলোচনা হৈছিল। আন্দোলনকাৰীসকলে বিচাৰে যে কাট অফ ডেট 1951 চন হওক আৰু চৰকাৰে বিচাৰে যে কাট অফ ডেট 1971 চন হওক। আৰু এই কথা বতৰা অমিল চলি থকা সময়তে ইন্দিৰা গান্ধী চৰকাৰে ইলেকশ্যন পাতিবলৈ আকৌ ঘোষণা কৰে। আৰু এই ইলেকশ্যনৰ আগতে আছুৰ যিবোৰ ডাঙৰ ডাঙৰ নেতা আছিল তেওঁলোকক এৰেষ্ট কৰোৱা হ'ল। 1983 চনৰ 14 ফেব্ৰুৱাৰীৰ পৰা ইলেকশ্যন ষ্টাৰ্ট হ'ল। আৰু ইলেকশ্যন চলি থকাৰ সময়তে 5 জন লালুং জনজাতিৰ শিশুক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। আৰু এই ঘটনাটোক লৈ প্ৰশাসনে প্ৰায় 1000 জন মানুহ গ্ৰেপ্তাৰ কৰিলে, 22 জন মানুহৰ ওপৰত NSA লগালে। পিছদিনা আকৌ 3 জন মিয়া মুছলমান শিশুক মৃত অৱস্থাত পোৱা গ'ল। আৰু এই ঘটনাটোৰ পিছদিনাখনে CRPFক নিয়োগ কৰা হ'ল আৰু মানুহে ভাবিছিল যে আৰু চাগে ডাঙৰ একো ঘটনা নহ'ব। আৰু তাৰপিছত আহিল ইতিহাসৰ সেই ক'লা দিনটো, 18 ফেব্ৰুৱাৰী 1983। খবৰ আহিল যে নেলিৰ ওচৰৰ বৰবৰী গাঁৱত কিবা এটা ঘটনা ঘটিছে। আৰু ইয়াৰ পিছত এখনৰ পিছত আনখন গাঁৱত কেৱল ধোঁৱা আৰু জুই। আৰু কেৱল মাত্ৰ 7 ঘণ্টাৰ ভিতৰত নেলিৰ ওচৰৰ প্ৰায় 14খন গাঁও জুইত শেষ হৈ গ'ল। ঘৰ, পথাৰ, ৰাস্তা, ঘাট, নদী সকলোতে কেৱল মৃত শৰীৰ। সন্ধিয়া যি সময়ত CRPF আহি পাইছিল, সেই সময়লৈ সকলো জ্বলি শেষ হৈ গৈছিল। আৰু লোকেল পুলিচে সেই সময়ত CRPFৰ জোৱানসকলক মিছ ইনফৰমেশ্যন দিছিল যে ওচৰত ক'ৰবাত খেৰ চেৰ জ্বলাইছে, তাৰ পৰা ধোঁৱা ওলাইছে। আৰু এই ঘটনাৰ পিছত 22 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আহি নেলিত উপস্থিত হয় আৰু এই ঘটনাৰ বাবে আছুক জগৰীয়া কৰিলে। এই ঘটনাটোৰ বাবে কেৱল আছু জগৰীয়া আছিল নে, সেয়াও এটা ডাঙৰ কুৱেশ্যন মাৰ্ক। দ্য হিন্দুৰ ফ্ৰণ্টলাইন নামৰ মেগাজিনখনত এটা আৰ্টিকল প্ৰকাশ পাইছিল। এই আৰ্টিকলটোত লিখা মতে সেই সময়ত RSSেও এই অসম আন্দোলনত যোগদান কৰিব খুজিছিল, কিন্তু আইডিঅলজিকেল ডিফাৰেঞ্চৰ বাবে তেওঁলোকক আছুৱে আঁকোৱালি লোৱা নাছিল। আছুৱে বিচাৰিছিল যে অসমৰ পৰা হিন্দু মুছলমান সকলো বিদেশী বাহিৰ হওক, কিন্তু RSSে কি বিচাৰিছিল? অকল মুছলমান বাংলাদেশীকেইটা বাহিৰ হৈ যাওক আৰু হিন্দু বাংলাদেশীকেইটা ইয়াতে থাকক। আৰু নেলিৰ ঘটনাটোৰ কেইদিনমানৰ আগতে অটল বিহাৰী বাজপেয়ী অসমলৈ আহিছিল আৰু তেওঁ এটা স্পীচ দিছিল। তেওঁ এই ভাষণটোত কৈছিল যে অসমলৈ বিদেশী আহিছে, চৰকাৰে একো কৰা নাই। পঞ্জাৱত হ'লে টুকুৰা টুকুৰি কৰি পেলালেহেঁতেন। সেইবাবে কিছুমানে ক'ব খোজে যে এই ঘটনাটোৰ বাবে অটল বিহাৰী বাজপেয়ী জগৰীয়া। আৰু তেওঁৰ এই স্পীচটোৰ বাবে সংসদত কোনোবা এজনে অবিশ্বাস প্ৰস্তাৱো আনিছিল। নেলিৰ এই ঘটনাৰ পিছত 1983 চনৰ জুলাই মাহৰ সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ৰিটায়াৰ্ড IAS অফিচাৰ TP তিৱাৰীৰ নেতৃত্বত এটা তিৱাৰী আয়োগ গঠন কৰিছিল। আৰু এই তিৱাৰী আয়োগে প্ৰায় 547 পৃষ্ঠাজোৰা এটা ৰিপৰ্ট তৈয়াৰ কৰিছিল। শুনিবলৈ পোৱা মতে সেই ৰিপৰ্টটো ইমান ডেঞ্জাৰ আছিল, যাৰ বাবে 1983 চনৰ পৰা আজিলৈকে কোনো মুখ্যমন্ত্ৰীয়ে সেই ৰিপৰ্টটো পাব্লিক কৰিবলৈ সাহস কৰা নাই।
এতিয়া প্ৰায় 42 বছৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৰিপৰ্টটো পাব্লিক কৰিবলৈ গৈ আছে আৰু এই ৰিপৰ্টটো তেওঁ নৱেম্বৰ মাহত হ'বলগীয়া এছেম্বলি ছেছনত দাখিল কৰিব। দ্য প্ৰিণ্টত প্ৰকাশ পোৱা এটা ৰিপৰ্ট মতে এই ঘটনাটো সাম্প্ৰদায়িক ঘটনা বুলি ক'ব নোৱাৰি, কাৰণ এই ঘটনাটোত কিছুমান ঠাইত অসমীয়াই বেংগলীক মাৰিছিল, কিছুমান ঠাইত বেংগলীয়ে অসমীয়াক মাৰিছিল আৰু কিছুমান ঠাইত কিছুমান মুছলমান লোকেও এই সন্দেহযুক্ত নাগৰিকসকলক মাৰিছিল। আৰু এই সকলোবোৰ তথ্য 2012 চনত সাংবাদিক মুজাম্মিল জলিলে এটা ৰিপৰ্টত প্ৰকাশ কৰিছিল। আৰু এই ঘটনাটোত প্ৰায় 688টা কেছ ৰেজিষ্টাৰ হৈছিলে আৰু এভিডেন্স নোহোৱাৰ কাৰণে প্ৰায় 318টা কেছ বন্ধ কৰি দিয়া হৈছে আৰু বাকী 310টা কেছ চাৰ্জশ্বিট দিয়াৰ কথা আছিল। কিন্তু 1985 চনৰ আছাম একৰ্ড মতে ভাৰত চৰকাৰে এই সকলোবোৰ কেছ বন্ধ কৰি দিয়ে আৰু আছুৱেও 1966ৰ পিছত অহাখিনিক অবৈধ নাগৰিক বুলি মানি ল'বলৈ সন্মতি প্ৰকাশ কৰিলে আৰু 1966ৰ পৰা 1971ৰ ভিতৰত অহাখিনিক প্ৰায় 10 বছৰৰ কাৰণে ভোটাৰ ৰাইটছ খাৰিজ কৰিলে। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।